Welcome dear students. আজি তোমালোকৰ বাবে লৈ অহা হৈছে ক্লাস 7ৰ ধুনুজ গীটাৰ নামৰ পাঠটিৰ অসমীয়া আলোচনা। আৰম্ভ কৰো আহা। ধুনুজ গীটাৰ। What do you want to be? তোমালোকে কি হ'ব বিচাৰা when you grow up? যেতিয়া তোমালোক ডাঙৰ হ'বা। The job that we do to earn money, পইচা অৰ্জন কৰিবলৈ আমি যেটো কাম কৰো when we grow up, যেতিয়া আমি ডাঙৰ হওঁ, is called a profession. ইয়াকে profession বা বৃত্তি বা জীৱিকা বুলি কোৱা হয়। অৰ্থাৎ আমি ডাঙৰ হ'লে পইচা অৰ্জন কৰিবৰ বাবে যেটো কাম কৰো সেই কামটোকে ইংৰাজীত profession আৰু অসমীয়াত বৃত্তি বা জীৱিকা বুলি কোৱা হয়। Work with a friend who is sitting next to you. তোমাৰ কাষতে বহি থকা বন্ধুগৰাকীৰ সৈতে তুমি এটা কাম কৰিব লাগিব। Tell each other about the professions of your father or mother or both. তোমালোকে ইজনে আনজনক তোমালোকৰ মা দেউতা বা উভয়ে কৰা কাম অৰ্থাৎ profession বা বৃত্তিৰ বিষয়ে ক'ব লাগিব। অৰ্থাৎ তোমালোকে এই বিষয়ে কথা পাতা। Now look at the pictures below. এতিয়া তলত দিয়া ছবিখনলৈ চোৱা। They show people who do different kinds of jobs. এই ছবিকেইখনে কেইগৰাকীমান মানুহক দেখুৱাইছে যিসকলে নেকি বেলেগ বেলেগ ধৰণৰ কাম কৰে। How many can you identify? তোমালোকে কিমান গৰাকীক চিনি উলিয়াব পাৰিবা? অৰ্থাৎ তেওঁলোকে কি কাম কৰে তোমালোকে কিমান গৰাকী ব্যক্তিক সেই কথাটো চিনি উলিয়াব পাৰিবা। Write the profession under each picture. প্ৰত্যেকখন ছবিৰ তলতে তোমালোকে তেওঁলোকৰ profession বিলাকৰ বিষয়ে লিখিব লাগিব। One has been done for you. এটা তোমালোকৰ বাবে কৰি থোৱা আছে। আমাৰ প্ৰথম ছবিখনৰ তলত লিখা আছে টিচাৰ, অৰ্থাৎ এই ব্যক্তিগৰাকীৰ profession হৈছে টিচাৰ, টিচিং, আৰু তেওঁ এগৰাকী টিচাৰ। আৰু আমি সেইদৰে পিছৰ ছবিকেইখনৰ তলত লিখিব পাৰিম ডক্টৰ, পুলিচ, মিউজিচিয়ান, ইঞ্জিনিয়াৰ আৰু সাইন্টিষ্ট। What other professions can you think of? তোমালোকে আন কি প্ৰফেশনৰ বিষয়ে ভাবিব পাৰা? এতিয়া আমি কাহিনী ভাগলৈ আগবাঢ়িছো। Let us read about a young girl called Dhunu. আমি ধুনু নামেৰে এগৰাকী সৰু ছোৱালীৰ বিষয়ে পঢ়ো আহা। Who wanted to be a musician, a rock star. যিয়ে এগৰাকী মিউজিচিয়ান বা এগৰাকী সংগীত তাৰকা হ'ব বিচাৰিছিল। Dhunu is the name given to this young girl. ধুনু হৈছে এই সৰু ছোৱালীজনীক দিয়া এটা নাম from Kalardia village near Soigao in Kamrup district of Assam. অসমৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কালাৰডিয়া নামৰ গাঁৱৰ by celebrated Assamese filmmaker ৰীমা দাস, যশস্বী অসমীয়া চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ দ্বাৰা। অৰ্থাৎ যশস্বী অসমীয়া চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ দ্বাৰা অসমৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কালাৰডিয়া গাঁৱৰ এজনী ছোৱালীক দিয়া নামটোৱে হৈছে ধুনু। We know of Dhunu and her dreams from Rima Das's movie Village Rockstars. আমি ধুনু আৰু তাইৰ সপোনবোৰৰ বিষয়ে ৰীমা দাসৰ চিনেমা ভিলেজ ৰকষ্টাৰ্ছৰ পৰা জানিব পাৰো। Which won several prestigious prizes, যিখনে কেইবাটাও মৰ্যাদাপূৰ্ণ বঁটা লাভ কৰিছিল, including the স্বৰ্ণকমল এৱাৰ্ড for best feature film. শ্ৰেষ্ঠ কাহিনী চিত্ৰৰ বাবে স্বৰ্ণকমল বঁটাকে ভিতৰ কৰি in 2017 at the 65th National Film Awards 2018. 2018 চনৰ 65তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত 2017 চনৰ শ্ৰেষ্ঠ কাহিনী চিত্ৰৰ বঁটাকে ভিতৰ কৰি এই ছবিখনে কেইবাটাও মৰ্যাদাপূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ৰীমা দাসৰ এই ভিলেজ ৰকষ্টাৰ্ছ নামৰ ছবিখনৰ পৰাই আমি ধুনু আৰু তাইৰ সপোনবোৰৰ বিষয়ে জানিব পাৰো। Village Rockstars was also India's official entry. Village Rockstars ভাৰতৰ আনুষ্ঠানিকভাৱে মনোনীত ছবিও আছিল in the best foreign film category, শ্ৰেষ্ঠ বিদেশী ছবি শিতানত at the 91st Academy Awards Oscars, 91তম একাডেমী এৱাৰ্ডছ বা অস্কাৰলৈ, and was much appreciated even though it did not win an Oscar. আৰু বহুলভাৱে প্ৰশংসিত যদিও ই এটা অস্কাৰ বঁটা পাবলৈ সক্ষম হোৱা নাছিল। অৰ্থাৎ 91তম একাডেমী এৱাৰ্ডছ বা অস্কাৰলৈ শ্ৰেষ্ঠ বিদেশী ছবি শিতানত ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে মনোনীত হোৱা ছবিও আছিল ভিলেজ ৰকষ্টাৰ্ছ, আৰু ই বহুলভাৱে প্ৰশংসিত বা সমাদৃত হৈছিল
যদিও বা আনকি যদিও ই এটা অস্কাৰ বঁটা পাবলৈ সক্ষম হোৱা নাছিল। এতিয়া আমি এই অস্কাৰ বঁটানো কি সেই বিষয়ে তোমালোকক অলপ ক'ম। অস্কাৰ বা যাক একাডেমি এৱাৰ্ডছ বুলিও জনা যায়, ইয়াক চিনেমা জগতৰ কলাত্মক আৰু কাৰিকৰী দিশৰ শ্ৰেষ্ঠতাৰ বাবে প্ৰদান কৰা হয়। অৰ্থাৎ কোনোবাই যদি আটাইতকৈ ভালদৰে অভিনয় কৰিছে, কোনোবাই যদি আটাইতকৈ ভাল চিনেমাৰ কাহিনী লিখিছে, কোনোবাই যদি আটাইতকৈ ভাল মিউজিক দিছে বা কোনোবাই যদি আকৌ আটাইতকৈ ভালকৈ চিনেমা পৰিচালনা কৰিছে, তেনে ক্ষেত্ৰত তেনেবোৰ ব্যক্তিকেই শ্ৰেষ্ঠতাৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়। আৰু ভিলেজ ৰকষ্টাৰো ভাৰতৰ পৰা মনোনীত শ্ৰেষ্ঠ বিদেশী ছবি শিতানলৈ মনোনীত ছবি আছিল। ধুনু ইজ এ 10-year-old girl. ধুনু এজনী 10 বছৰীয়া ছোৱালী আছিল who lives with her mother and elder brother মানৱেন্দ্ৰ, যিয়ে তাইৰ মাক আৰু ককায়েক মানৱেন্দ্ৰৰ সৈতে থাকিছিল। Her father died some time ago. তাইৰ দেউতাকৰ কিছু আগতে মৃত্যু হৈছিল। And they are quite poor. আৰু তেওঁলোক একেবাৰে দুখীয়া আছিল। Dhunu's mother tries to make a living by selling snacks at local events. Dhunu's mother tries to make a living. Make a living মানে হৈছে পইচা অৰ্জন কৰা। Dhunu's mother tries to make a living. ধুনুৰ মাকে পইচা অৰ্জন কৰিবলৈ চেষ্টা কৰে by selling snacks. Snacks মানে হৈছে লঘু আহাৰ, বিস্কিট, কেক, পিঠা এই ধৰণৰ বস্তু। by selling snacks at local events. স্থানীয় অনুষ্ঠান বা বজাৰ বা মেলা আদিত স্নেক্স বিক্ৰী কৰি ধুনুৰ মাকে পইচা অৰ্জন কৰিবলৈ চেষ্টা কৰে। and ধুনু helps her. আৰু ধুনুৱে তাইক সহায় কৰে when she is not at school. যেতিয়া তাই স্কুলত নাথাকিছিল। অৰ্থাৎ ধুনুৰ যেতিয়া স্কুল নাথাকিছিল বা ধুনু যেতিয়া স্কুললৈ নগৈছিল, সেই সময়ত ধুনুৱে তাইৰ মাকক পইচা অৰ্জন কৰাত অৰ্থাৎ মেলাত বা বজাৰত স্নেক্স বিক্ৰী কৰাত সহায় কৰি দিছিল। In her free time, তাইৰ আজৰি সময়ত ধুনু spends her time. ধুনুৱে তাইৰ সময়বোৰ কটায় playing with her pet goat and her friends ৰিংকু, বলৰাম, বিষ্ণু and ভাস্কৰ। তাইৰ পোহনীয়া ছাগলীটো আৰু বন্ধু ৰিংকু, বলৰাম, বিষ্ণু আৰু ভাস্কৰৰ সৈতে খেলি। অৰ্থাৎ ধুনুৱে তাইৰ আজৰি টাইমবোৰত তাইৰ পোহনীয়া ছাগলীটো আৰু বন্ধু ৰিংকু, বলৰাম, বিষ্ণু আৰু ভাস্কৰৰ সৈতে খেলি সময়বোৰ কটায়। She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. তাই গছ বগাই ভাল পায়, চাইকেল চলাই ভাল পায়, নৈত সাঁতুৰি ভাল পায় আৰু বন্ধুৰ সৈতে ধাননি পথাৰত খেলি ভাল পায়। The women of the village often scold her. গাঁৱৰ মহিলাসকলে তাইক প্ৰায়ে গালি পাৰে for not behaving like a girl. এজনী ছোৱালীৰ দৰে আচৰণ নকৰাৰ বাবে, spending time with boys. ল'ৰাৰ সৈতে সময় কটোৱাৰ বাবে, and playing boys games. আৰু ল'ৰাই খেলা খেলবোৰ খেলাৰ বাবে। অৰ্থাৎ গাঁৱৰ মহিলাসকলে ধুনুক প্ৰায়ে স্কল্ড মানে হৈছে গালি পাৰিছিল, যিহেতু ধুনুৱে তেওঁলোকৰ মতে ল'ৰাৰ দৰে আচৰণ কৰিছিল আৰু তাই ল'ৰাৰ সৈতে সময় কটাইছিল বা ল'ৰাই খেলা খেলবোৰ খেলিছিল। But her mother does not stop Dhunu from doing anything she likes. কিন্তু ধুনুৰ মাকে তাই ভাল পোৱা যিকোনো কামতেই তাইক বাধা প্ৰদান কৰা নাছিল। And instead gets angry with the other women. আৰু তাৰ পৰিৱৰ্তে তেওঁ আন মহিলাসকলকহে খং কৰিছিল। She reminds them. তেওঁলোকক মনত পেলাই দিয়ে that none of them come to help her after her husband's death. যে তেওঁলোকৰ কোনেও তেওঁক সহায় কৰিব অহা নাছিল তেওঁৰ গিৰিয়েকৰ মৃত্যুৰ পিছত। She has been doing both a man's job as well as a woman's job. তেওঁ এগৰাকী মহিলা বা এগৰাকী পুৰুষ বা উভয়ে কৰা কামবোৰ কৰে, earning money and looking after her children, her animals and her land. আৰু এইদৰে তেওঁ পইচা অৰ্জন কৰি তেওঁৰ ল'ৰা ছোৱালী, তেওঁৰ জীৱ জন্তু আৰু তেওঁৰ মাটি চোৱা চিতা কৰে। One day, Dhunu and her friends come upon a group of boys practicing music for a local event.
One day এদিনাখন ধুনু and her friends ধুনু আৰু তাইৰ বন্ধুবোৰে come upon মানে হৈছে by chance a group of boys practicing music for a local event মানে হৈছে স্থানীয় অনুষ্ঠান One day এদিনাখন ধুনু and her friends come upon a group of boys by chance এটা ল'ৰাৰ দলক লগ পাইছিল practicing music for a local event যি কেইজন ল'ৰাই এটা স্থানীয় অনুষ্ঠানৰ বাবে মিউজিক প্ৰেক্টিছ কৰি বা অনুশীলন কৰি আছিল The musicians take no notice of the young children এই মিউজিচিয়ান সকলে বা এই ল'ৰাৰ গ্ৰুপটোৱে এই সৰু ল'ৰা ছোৱালীকেইটাক লক্ষ্য কৰা নাছিল who quietly come into the room যিয়ে সেই ৰুমটোলৈ মনে মনে সোমাই আহে and stare at them আৰু তেওঁলোকৰ ফালে একেদৰে চাই থাকে fascinated by the instruments বাদ্যযন্ত্ৰসমূহৰ দ্বাৰা আকৰ্ষিত হৈ fascinated হোৱা মানে আকৰ্ষিত হোৱা ধুনু and her friends touch the instruments with curiosity and surprise curiosity মানে হৈছে অনুসন্ধিৎসা আৰু surprise মানে হৈছে আশ্চৰ্য বা আচৰিত হৈ having never come so close to musicians ধুনু and her friends touch the instruments ধুনু আৰু তাইৰ বন্ধুবোৰে সেই বাদ্যযন্ত্ৰবোৰ চুই চাই with curiosity and surprise অনুসন্ধিৎসা আৰু আশ্চৰ্যৰে having never come so close to musicians যিহেতু কোনোদিনে সিহঁত মিউজিচিয়ানৰ ইমান ওচৰ চপা নাছিল ধুনু ইজ স্পেচিয়েলি ফেচিনেটেড বাই দ্য গিটাৰ ধুনুৱে বিশেষকৈ গিটাৰখনৰ দ্বাৰা আকৰ্ষিত হৈছিল and later tells her friends that আৰু পিছত তাইৰ বন্ধুবোৰক কয় যে they should form their own band সিহঁতে সিহঁতৰ নিজা গ্ৰুপ এটা বনোৱা উচিত হ'ব she and her friends make styrofoam cutouts of guitars and other instruments she and her friends তাই আৰু তাইৰ বন্ধুবোৰে make styrofoam cutouts of guitars and other instruments styrofoamৰ পৰা গিটাৰ আৰু অন্য বাদ্যযন্ত্ৰৰ কিছুমান ডিজাইন কাটি উলিয়াইছিল and pretend to play them on stage আৰু সেইবোৰ ষ্টেজত বজোৱাৰ দৰে ভাও দিছিল in the rains and in the fields বৰষুণত আৰু পথাৰত ইয়াতে ষ্টাইৰোফোম মানে হৈছে আমি যাক থাৰ্মোকল বুলি কওঁ তেনেকুৱা ধৰণৰ প্লাষ্টিক জাতীয় দ্ৰব্য বা সামগ্ৰী আৰু প্ৰিটেণ্ড মানে হৈছে ভাও জোৰা বা ভাও দিয়া আৰু ইনষ্ট্ৰুমেণ্ট মানে হৈছে বাদ্যযন্ত্ৰ আমি আগতে পাই আহিছোৱে she and her friends make styrofoam cutouts of guitars তাই আৰু তাইৰ বন্ধুবোৰে ষ্টাইৰোফোমৰ পৰা গিটাৰ আৰু অন্য বাদ্যযন্ত্ৰৰ ডিজাইন কাটি উলিয়াইছিল and pretend to play them on stage আৰু সেইবোৰ ষ্টেজত বজোৱাৰ দৰে ভাও দিছিল in the rains and in the fields বৰষুণত আৰু পথাৰত অৰ্থাৎ ধুনু আৰু তাইৰ বন্ধুবোৰে পথাৰত বা বৰষুণ দিলে সিহঁতে সেইবোৰ ষ্টেজত বজোৱাৰ দৰে ভাও দি অৰ্থাৎ ষ্টাইৰোফোমৰ পৰা যি কাটি উলিয়াইছিল বাদ্যযন্ত্ৰ বা গিটাৰ সেইবোৰ বজোৱাৰ ভাও দিছিল The trees, clouds, cows, goats and other children become their audience. গছবোৰ, মেঘবোৰ, গৰুবোৰ আৰু ছাগলীবোৰ আৰু আন ল'ৰা ছোৱালীবোৰে সিহঁতৰ দৰ্শক হৈ পৰে and they begin living their rockstar dreams. আৰু সিহঁতে সিহঁতৰ এই ৰকষ্টাৰৰ সপোনটো এইদৰে জীয়াই ৰখাৰ আৰম্ভ কৰে. Deep inside, they know that অন্তৰৰ গভীৰৰ পৰা সিহঁতে জানে যে they can't afford a guitar সিহঁতে এটা গিটাৰ কেতিয়াও আনিব নোৱাৰে afford মানে হৈছে বহন কৰা অৰ্থাৎ গিটাৰ এখন কিনাৰ পইচাটো সিহঁতে বহন কৰিব নোৱাৰে deep inside they know that অন্তৰৰ গভীৰৰ পৰা সিহঁতে জানে যে they can't afford a guitar সিহঁতে এটা গিটাৰ কেতিয়াও আনিব নোৱাৰে but instead of cursing their destiny cursing মানে হৈছে শ্ৰাপ দিয়া বা দোষাৰোপ কৰা আৰু ডেষ্টিনি মানে হৈছে নিয়তি বা ভাগ্য but instead of cursing their destiny কিন্তু সিহঁতে সিহঁতৰ ভাগ্য বা নিয়তিক দোষাৰোপ কৰাৰ পৰিৱৰ্তে instead মানে হৈছে পৰিৱৰ্তে they find their happiness সিহঁতে সিহঁতৰ আনন্দবোৰ বিচাৰি পায় playing with the styrofoam instruments এই ষ্টাইৰোফোমৰ দ্বাৰা তৈয়াৰী বাদ্যযন্ত্ৰবোৰ বজায়
বাট ইনষ্টেড অফ কাৰ্চিং দেয়াৰ ডেষ্টিনি কিন্তু সিহঁতে সিহঁতৰ ভাগ্যক দোষাৰোপ কৰাতকৈ দে ফাইণ্ড দেয়াৰ হেপিনেছ প্লেয়িং উইথ দ্য ষ্টাইৰফোম ইনষ্ট্ৰুমেণ্টছ সিহঁতে এই ষ্টাইৰফোমৰ দ্বাৰা তৈয়াৰী বাদ্যযন্ত্ৰবোৰ বজায়ে সিহঁতৰ আনন্দ বিচাৰি পায়। ওৱান ডে ধুনু আস্ক হাৰ মাদাৰ এদিনাখন ধুনুৱে তাইৰ মাকক সোধে ইফ শ্বি হেজ মানি যে তেওঁৰ পইচা আছে নেকি ইন দ্য বেংকত বাই এ গিটাৰ এখন গিটাৰ কিনিবলৈ। হুৱেন হাৰ মাদাৰ টেলছ হাৰ ডেট যেতিয়া তাইৰ মাকে কয় যে দে উড হেভ টু চেল অফ ধুনুজ গোট মুনু যে তেওঁলোকে ধুনুৰ ছাগলী মুনুক বিক্ৰী কৰিব লাগিব টু বাই এ গিটাৰ এখন গিটাৰ কিনিবলৈ। ধুনু ইজ শ্বকড ধুনু শিয়ৰি উঠিছিল এণ্ড ডাজ নট মেনশ্যন ইট এনিম'ৰ আৰু এই বিষয়ে আগলৈ উল্লেখ কৰা নাই। অৰ্থাৎ ধুনুৰ মাকে যেতিয়া ধুনুক গিটাৰখন কিনি দিবলৈ হ'লে ছাগলীটো বিক্ৰী কৰিব লাগিব বুলি কৈছিল তেতিয়া ধুনুৱে আৰু এই বিষয়ে কোনোদিন উল্লেখ কৰা নাছিল। বাট শ্বি ফাইণ্ডছ ইট ইম্পচিবল কিন্তু তাইৰ বাবে এইটো অসম্ভৱ আছিল বা তাই এইটো অসম্ভৱ যেন পাইছিল টু গিভ আপ মানে হৈছে ত্যাগ কৰা হাৰ ড্ৰিম তাইৰ সপোনটো অফ বাইং এ ৰিয়েল গিটাৰ এখন প্ৰকৃত গিটাৰ কিনাৰ। বাট শ্বি ফাইণ্ডছ ইট ইম্পচিবল টু গিভ আপ হাৰ ড্ৰিম অফ বাইং এ ৰিয়েল গিটাৰ কিন্তু এখন প্ৰকৃত গিটাৰ কিনাৰ সপোনটো ত্যাগ কৰাটো তাইৰ বাবে অসম্ভৱ হয় বা সেইটো তাইৰ বাবে অসম্ভৱ। এণ্ড ষ্টাৰ্টছ ডুইং অড জবছ এৰাউণ্ড দ্য ভিলেজ টু আৰ্ণ এণ্ড ছেভ মানি এণ্ড ষ্টাৰ্টছ ডুইং অড জবছ মানে হৈছে যিবোৰ কাম সাধাৰণতে ছোৱালীয়ে নকৰে অলপ আচহুৱা কামবোৰ। এণ্ড ষ্টাৰ্টছ ডুইং অড জবছ আৰু তাই আচহুৱা কামবোৰ কৰা আৰম্ভ কৰে এৰাউণ্ড দ্য ভিলেজ গাঁৱত টু আৰ্ণ এণ্ড ছেভ মানি পইচা অৰ্জন কৰিবৰ বাবে আৰু পইচা জমা কৰিবৰ বাবে। দ্য চিলড্ৰেনছ ফান ইজ কাট শ্বৰ্ট সেই ল'ৰা ছোৱালীকেইটাৰ আনন্দবোৰ বন্ধ কৰিব লগা হৈছিল এজ দ্য মনচুন মান্থছ বিগিন যিহেতু মৌচুমী ঋতু অৰ্থাৎ যিহেতু বৰষা ঋতু বা বাৰিষা আৰম্ভ হৈছিল গতিকে সেই ল'ৰা ছোৱালীকেইটাৰ আনন্দবোৰ বন্ধ কৰিব লগা হৈছিল। ইট ষ্টাৰ্টছ ৰেইনিং ভেৰি হেভিলি খুব প্ৰবলভাৱে বৰষুণ দিয়া আৰম্ভ হয় এণ্ড চুন দ্য ভিলেজ ইজ ফ্লাডেড আৰু সোনকালেই গাঁওখন বানেৰে ভৰি পৰিছিল অৰ্থাৎ গাঁওখন সোনকালেই বানপীড়িত হৈছিল। হাউচেছ কাম আণ্ডাৰ ৱাটাৰ ঘৰবোৰ পানীৰ তললৈ যায়। পেডি ফিল্ডছ আৰ ফ্লাডেড ধাননি পথাৰবোৰ বানপানীৰে ভৰি পৰে। এনিমেলছ ডাই জীৱ জন্তুবোৰৰ মৃত্যু হয়। এণ্ড দ্য ভিলেজাৰ্ছ কেন ডু নাথিং আৰু গাঁওবাসীয়ে একো কৰিব পৰা নাই টু ছেভ দেয়াৰ ভেলুৱেবল পেডি তেওঁলোকৰ মূল্যৱান ধানবোৰ বচাবলৈ দেয়াৰ হোমছ তেওঁলোকৰ ঘৰবোৰ এণ্ড দ্য লিটিল আদাৰ থিংছ দে অ'ন আৰু তেওঁলোকৰ অন্য সৰু সুৰা বস্তু যিবোৰ তেওঁলোকে অৰ্জন কৰিছিল। অৰ্থাৎ হাউচেছ কাম আণ্ডাৰ ৱাটাৰ পেডি ফিল্ডছ আৰ ফ্লাডেড এনিমেলছ ডাই এণ্ড দ্য ভিলেজাৰ্ছ কেন ডু নাথিং টু ছেভ দেয়াৰ ভেলুৱেবল পেডি দেয়াৰ হোমছ এণ্ড দ্য লিটিল আদাৰ থিংছ দে অ'ন ঘৰবোৰ পানীৰ তললৈ আহে ধাননিবোৰ বানপানীৰে ভৰি পৰে জীৱ জন্তুবোৰৰ মৃত্যু হয় আৰু গাঁওবাসীয়ে একোৱেই কৰিব পৰা নাছিল তেওঁলোকৰ মূল্যৱান ধানবোৰ বচাবলৈ তেওঁলোকৰ ঘৰবোৰ বচাবলৈ আৰু তেওঁলোকে অৰ্জন কৰা সৰু সুৰা আন বস্তুবোৰ বচাবলৈ। ইভেন দ্য ব্ৰিজ ডেট দ্য চিলড্ৰেন ইউজ টু টেক টু গ' টু স্কুল ইজ ডেষ্ট্ৰইড বাই দ্য ফ্লাড আনকি দলংখন যিখনেৰে সেই ল'ৰা ছোৱালীবোৰ স্কুললৈ গৈছিল সেইখনো বানপানীয়ে ডেষ্ট্ৰইড অৰ্থাৎ ধ্বংস কৰিছিল বা সেইখনো বানপানীৰ দ্বাৰা ধ্বংস হৈছিল। ধুনু গেটছ ৱৰিড ধুনু চিন্তিত হয় ডেট দ্য বেম্বু পোষ্ট ইন হুইচ চি ছেভছ হাৰ গিটাৰ মানে যে সেই বাঁহৰ খুঁটাটো বেম্বু পোষ্ট মানে হৈছে বাঁহৰ খুঁটা ইন হুইচ চি ছেভছ হাৰ গিটাৰ মানে যিটোত নেকি তাই গিটাৰৰ বাবে পইচা জমা ৰাখিছিল মে বি ছুৱেপ্ট এৱে বাই দ্য ফ্লাড সেই খুঁটাটো বানপানীয়ে উটুৱাই লৈ যাব পাৰে। ধুনু গেটছ ৱৰিড ধুনু চিন্তিত হৈছিল যে দ্য বেম্বু পোষ্ট ইন হুইচ চি ছেভছ হাৰ গিটাৰ মানে সেই বাঁহৰ খুঁটাটো য'ত নেকি তাই গিটাৰৰ বাবে পইচা জমা কৰে মে বি ছুৱেপ্ট এৱে বাই দ্য ফ্লাড সেইটো বানপানীয়ে উটুৱাই লৈ যাব পাৰে।
ইন দ্য ডেজ ফলোয়িং দ্য ফ্লাডছ আৰু বানপানীৰ সেই সময়ছোৱাত হাৱেভাৰ যিয়ে নহওক দ্য গিটাৰ ইজ ফৰগেটেন গিটাৰখনৰ বিষয়ে পাহৰি যোৱা হৈছিল চি পেচেণ্টলি ৱেইটছ তাই ধৈৰ্য্যেৰে অপেক্ষা কৰে ফৰ দ্য ফ্লাডছ টু ৰিচিড বানপানী কমি অহালৈ ৰিচিড মানে ক্ৰমান্বয়ে কমি অহা ওৱান ইভিনিং ধুনু এণ্ড হাৰ ফ্ৰেণ্ড এদিনাখন সন্ধিয়া ধুনু এণ্ড হাৰ ফ্ৰেণ্ড ভাস্কৰ ধুনু আৰু তাইৰ বন্ধু ভাস্কৰ গো অন এ বোট ৰাইড নাৱেৰে এটা যাত্ৰা কৰিছিল চি কুৱাইটলি টেলছ হিম তাই মনে মনে অৰ্থাৎ লাহে লাহে তাক কৈছিল ডেট যে ইফ দ্য এম্বেংকমেণ্ট হেড বিন ডিয়াৰ এ ফিউ ইয়াৰ্ছ এগো এম্বেংকমেণ্ট মানে হৈছে মথাউৰি যদিহে কেইবছৰমান আগতে তাত মথাউৰিটো থাকিলহেঁতেন হাৰ ফাদাৰ উডন্ট হেভ ডাইড তাইৰ দেউতাকৰ মৃত্যু নহ'লহেঁতেন চি ফিয়াৰ্ছ ডেট তাই ভয় কৰে যে ইফ দ্য এম্বেংকমেণ্ট গিভছ ৱে মানে হৈছে ভাগি যোৱা যদিহে মথাউৰিটো ভাগি যায় দ্য হোল ভিলেজ উইল ড্ৰন গোটেই গাঁওখনেই পানীত তল যাব ড্ৰন মানে হৈছে ডুবি যোৱা গোটেই গাঁওখনেই পানীত ডুবি যাব ওৱান ডে এদিনাখন আফটাৰ দ্য ফ্লাড হেভ ফাইনেলি গান অৱশেষত যেতিয়া বানপানী গুচি গৈছিল ধুনুজ মাদাৰ স্পটছ হাৰ শ্লিপিং উইথ দ্য ষ্টাইৰফোম গিটাৰ ধুনুৰ মাকে তাইক ষ্টাইৰফোম গিটাৰখনেৰে শুই থকা দেখিছিল চিয়িং দিছ এইটো দেখি চি ৰিয়েলাইজেছ তেওঁ বুজে হাউ মাছ ধুনু ষ্টিল লংছ ফৰ এ গিটাৰ এতিয়াও ধুনুৱে কিমান বেছি যে এখন গিটাৰ বিচাৰে লংছ ফৰ মানে হৈছে বিচৰা চি ৱান্টছ টু ফুলফিল হাৰ ডটাৰ্ছ ড্ৰিম তেওঁৰ ছোৱালীজনীৰ সপোনটো পূৰ কৰিবলৈ বা সপোনটো ফুলফিল কৰিবলৈ ইচ্ছা কৰে এণ্ড ছিক্ৰেটলি ভিজিটছ এ মিউজিক শ্বপ আৰু তেওঁ গোপনে এখন বাদ্যযন্ত্ৰৰ দোকানলৈ যায় টু আস্ক এবাউট এ চিপ গিটাৰ এখন কম দামী গিটাৰৰ বিষয়ে সুধিবলৈ বাট ডিয়াৰ চি ৰিয়েলাইজেছ কিন্তু তাত তেওঁ বুজি পায় ডেট যে বাইং এ গিটাৰ ইজ ষ্টিল আউটছাইড হাৰ ৰিচ যে গিটাৰ এখন কিনাটো এতিয়াও তেওঁৰ ঢুকি পোৱাৰ বাহিৰত ৰিচ মানে হৈছে ঢুকি পোৱা অৰ্থাৎ গিটাৰ এখন কিনাটো তেওঁৰ এতিয়াও যে সাধ্যৰ বাহিৰত এই কথাটো তেওঁ দোকানখনলৈ গৈ বুজি পায় উইল ধুনুজ মাদাৰ চেল হাৰ গোট ধুনুৰ মাকে তেওঁৰ ছাগলীটো বিক্ৰী কৰিবনে এণ্ড মেনেজ টু বাই এ গিটাৰ আৰু এখন গিটাৰ কিনিব অৰ্থাৎ ধুনুৰ মাকে তেওঁৰ ছাগলীটো বিক্ৰী কৰি এখন গিটাৰৰ ব্যৱস্থা কৰিব অৰ নে উইল ধুনুজ ড্ৰিমছ অৱ হেভিং এ ৰিয়েল গিটাৰ অলৱেজ ৰিমেইন এ ড্ৰিম নে ধুনুৰ প্ৰকৃত গিটাৰ এখনৰ সপোনটো সদায় সপোন হৈয়ে ৰৈ যাব ৰিমেইন মানে হৈছে ৰৈ যোৱা উইল ধুনুজ মাদাৰ চেল হাৰ গোট এণ্ড মেনেজ টু বাই দ্য গিটাৰ অৰ উইল ধুনুজ ড্ৰিম অৱ হেভিং এ ৰিয়েল গিটাৰ অলৱেজ ৰিমেইন এ ড্ৰিম ধুনুৰ মাকে তেওঁৰ ছাগলীটো বিক্ৰী কৰি গিটাৰ এখনৰ ব্যৱস্থা কৰিব নে ধুনুৰ প্ৰকৃত গিটাৰ এখনৰ সপোনটো সদায় সপোন হৈয়ে থাকিব ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন মানে হৈছে চিৰাচিৰ হোৱা বা ফাটি যোৱা ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন ধুনু আৰু তাইৰ বন্ধুবোৰ চিৰাচিৰ হৈ গৈছিল বিটুইন দ্য মেজিক অৱ ড্ৰিমছ সপোনৰ যাদু এণ্ড দ্য হাৰ্চনেছ অৱ ৰিয়েলিটি আৰু বাস্তৱৰ কঠোৰতাত হাৰ্চনেছ মানে হৈছে কঠিন অৱস্থা বা কঠোৰতা আৰু ৰিয়েলিটি মানে হৈছে বাস্তৱ ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন বিটুইন দ্য মেজিক অৱ ড্ৰিমছ এণ্ড দ্য হাৰ্চনেছ অৱ ৰিয়েলিটি ধুনু আৰু তাইৰ বন্ধুবোৰ সপোনৰ যাদু আৰু বাস্তৱৰ কঠোৰতাৰ মাজত চিৰাচিৰ হৈ গৈছিল বাট ধুনু বিলিভছ ডেট কিন্তু ধুনুৱে বিশ্বাস কৰে যে ইফ ইউ ৰিয়েলি ৱান্ট ছামথিং যদি তোমালোকে সঁচাকৈয়ে কিবা এটা বিচৰা এণ্ড ৱৰ্ক টুৱাৰ্ডছ ইট আৰু সেইটো পাবৰ বাবে কাম কৰা বা সেইটোৰ বাবে কাম কৰা ইউ কেন এচিভ ইট তোমালোকে সেইটো পাব পাৰা হাৰ আইজ আৰ ব্ৰাইট উইথ দ্য হোপ তাইৰ চকুজুৰি আশাৰে উজ্জ্বল হয় ডেট যে ছামডে চি উইল প্লে এ গিটাৰ যে কোনোবা দিনা তাই এখন গিটাৰ বজাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ধুনুজ গিটাৰ নামৰ পাঠটিৰ অসমীয়া আলোচনা আমাৰ ইমানতেই শেষ হৈছে ধন্যবাদ